নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভূপতি ব্লগলৈ মই ভূপতি আজি হৈছে শিৱৰাত্ৰি আৰু আজি এই বিশেষ দিনটোত মানে এতিয়া গৈ আছোঁ মন্দিৰত আৰু মন্দিৰত প্ৰসাদ দিবলৈ গৈ আছোঁ আৰু বৰ্তমান ৰেডি হৈ আছে প্ৰসাদৰ বস্তুখিনি একফালে ডাঙৰ একফালে সৰু আৰু এয়া বাবা ৰেডি হৈ একদম যাবলৈ ওলাইছে ভাগৱত পাঠ আছে আৰু নাম কীৰ্তন আছে এতিয়া হ'লো ৰেডি আৰু যাবলৈ ৰেডি হৈ আছোঁ আৰু এয়া ভাইটি ব্ৰ আৰু বস্তুবিলাক ৰেডি হৈ আছে এয়া কি খবৰ শিৱ পূজাৰ আজি কেনে লাগিছে মানে আজি খাব লাগিব কি समझ रहे हो কি খাবি প্ৰসাদ আচ্ছা কলিতা হেপী বাৰ্থডে দে তো ফাইনেলি ৰেডি হৈ ওলালোঁ সেয়া ভাইটি আছে ইফালে আৰু মা এয়া তো ভাইটিয়ে লাজ পায় অলপ চলপ আৰু মা এয়া মা তো শিৱ বাবাৰ মন্দিৰত গৈ আছে ন কেনে লাগিছে ভালে লাগিছে আচ্ছা আৰু এইফালে আমাৰ ৰখি ৰখি অথন্ত হৈছে ভাতিজা পল্লৱ আৰু ৰক্তিম বাৰ্থডে বয় এইফালে আছে ৰক্তিম আধা ঘণ্টা আমি ৰখিলি না কিমান ৰখিলি কিমান টাইম ৰখিম তোমাৰ ওজন হৈছে নেকি তোমাৰ ফটো লাংগে এখন কি কৈছা প্ৰসাদ দিবা গেলে কি লৈ যায় ধূপ চেনি বৰ্তমান কি লৈ যায় বৰ্তমান কেমেৰা লেপটপ মোবাইল দিলি আমাৰ নৰসিংহ মন্দিৰ আৰু ইয়াতে আমাৰ বিহু ইয়াতে পালন কৰা হয় আৰু এইফালে এতিয়া আমি ল'ম নিমকি তো মন্দিৰত চাহ খোৱাৰ কাৰণে নিমকি ল'ম বুলি ভাবিছোঁ অলপ দেৰি অলপ দেৰি কি লাগেই তাতে লৈ যাবা মন্দিৰত পেক কৰিবি মই নিবা আহিমা আধা ঘণ্টা না 1 ঘণ্টা হা 1 ঘণ্টা 15 মিনিট আৰু এয়া মন্দিৰত আহি পালোঁ আৰু এইটোৱে হৈছে আমাৰ বৰিপাৰা শিৱ মন্দিৰ ঈশ্বৰে মংগল Masuk ke Rino, buat dong. আৰু এয়া চাওক কিমান ভিৰ হৈছে মন্দিৰত পুৰা পূজাৰ বহুত ভিৰ ভক্ত আহিছে মন্দিৰলৈ Deh, iku dengar. Oh yeah.
স্যার কি ফালে যা হেৰি কৰিব তো আন্ধাৰ লবি ভিডিঅ' বনাব যাম মজা তো এয়া চাহ খাই আছোঁ দুখন লেন্স পাম এখন চাহ দি আছে আমাৰ নিকিনে মোক নিকিনে খাব পাৰে আৰু চাহ দিবি টেম্পাৰ লগাব লাগিব ফ্ৰেছ হ'ব নহ'লে ফ্ৰেছ ইমান বহুত দিছে আৰু ইমান এনেকা হয় চিন হয় তিতা হৈছে তিতা তিতা ভিডিঅ'তে মজা হয় মই উঠে নাই একবাৰ বাঙালো বাঙালো মেইন ওকে সাথে এয়া ভিনি আৰু মই বস্তু কিনিলোঁ যোৱাৰ কাৰণে দালি আৰু নিমকি কিনিছোঁ আৰু ভিনিয়ে দালি কিনিছে তো মন্দিৰত দিব তো এতিয়া খিচৰি হ'ব খিচৰি আৰু আৰু এয়া শেষত খিচৰি খাই আছোঁ আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানে ভাল ওলাইছোঁ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ